যেহেতু মই তাৰাজুলি চাহ বাগিচাতে মোৰ জন্ম পঢ়া শুনা ডাঙৰ দীঘল ইয়াতে গতিকে এই মাইনশ্ৰী অঞ্চলটো মোৰ বাবে নতুন নহয় উৰহি লগা মাইনশ্ৰী দবদবী আমাৰ এই কয়লাজুলি এই অঞ্চলতে মই ঘূৰি পকি ডাঙৰ দীঘল হোৱা কিন্তু এই অঞ্চলসমূহতো আজি আমি যথেষ্ট উন্নয়ন হোৱা দেখিছোঁ। উদ্দেশ্যটো জনাবচোন। আমি আজি সদৌ ব্ৰহ্ম ধৰ্ম সমাজ চাৰিদুৱাৰ আঞ্চলিকে ইয়াতে আয়োজন কৰা যজ্ঞভাগীত আমি আহি ইয়াতে অংশগ্ৰহণ কৰিলোঁ যজ্ঞভাগীত আৰু ইয়াৰে স্থানীয় ৰাইজৰ আমাক ইয়াতে অংশগ্ৰহণ কৰাৰ বাবে যি সুযোগ সুবিধা দিলে তাৰ বাবে আমি সকলোৱে ইয়াৰে আমাৰ এই মাইনশ্ৰী অঞ্চলৰ বৃহত্তৰ মাইনশ্ৰী অঞ্চলৰ এই সমূহ আমাৰ ব্ৰহ্ম ধৰ্ম সমাজৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আটাইলৈকে আমাৰ প্ৰণিপাত জনালোঁ আৰু তেখেতসকলে আমি আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমি আজি দেখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰু স্থান দখল কৰাৰ এক অবিৰত যাত্ৰাত অগ্ৰসৰ হৈছে। বৰ্তমান ভাৰতৰ অৰ্থনৈতিকভাৱে বিশ্বৰ অৰ্থনৈতিকভাৱে শক্তিশালী দেশ হিচাপে ভাৰত আজি 4 নম্বৰ স্থানত আহি উপস্থিত হৈছেহি। সেয়া একমাত্ৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ যি একমাত্ৰ প্ৰচেষ্টা তাৰ বাবে সক্ষম হৈছে আৰু তদনান্তিকভাৱে আমি দেখিছোঁ যে আমাৰ সমগ্ৰ দেশৰ লগতে আমাৰ এই অঞ্চলসমূহতো মই তাৰাজুলি চাহ বাগিচাতে মোৰ জন্ম পঢ়া শুনা ডাঙৰ দীঘল ইয়াতে গতিকে এই মাইনশ্ৰী অঞ্চলটো মোৰ বাবে নতুন নহয় উৰহি লগা মাইনশ্ৰী দবদবী আমাৰ এই কয়লাজুলি এই অঞ্চলতে মই ঘূৰি পকি ডাঙৰ দীঘল হোৱা কিন্তু এই অঞ্চলসমূহতো আজি আমি যথেষ্ট উন্নয়ন হোৱা দেখিছোঁ। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু বৰ্তমানৰ আমাৰ ৰাজ্যৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো অভূতপূৰ্ণ কাম কাজ ইয়াত সম্পন্ন হৈ উঠিছে, উন্নয়নমূলক কাম কাজ সম্পন্ন হৈ উঠিছে আৰু এই যি উন্নয়নৰ ধাৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব NDA চৰকাৰৰ ধাৰা পৰৱৰ্তী সময়তো আমি ইয়াতে আহি যি দেখিলোঁ ৰাইজৰ সঁহাৰি আমি ভাবিছোঁ যে বিপুল ভোটত ৰাইজে পৰৱৰ্তী সময়ত ইয়াতে BJP নেতৃত্বাধীন NDA চৰকাৰক আগবঢ়াই লৈ যাব আৰু এই যি উন্নয়নৰ ধাৰা আছে সেই ধাৰাক যি গতি তাক আগবঢ়াই লৈ যাব। আমি আজি দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বাই আজি বিশ্ব মঞ্চত বাগৰুম্বা পৰিৱেশন কৰি বিশ্ব মঞ্চত বাগৰুম্বা পৰিৱেশন হৈছে। গতিকে সেয়া আমাৰ বাবে সকলোৰে বাবে গৌৰৱৰ বিষয়। গতিকে পৰৱৰ্তী কালত আমি আকৌ ইয়ালৈ আহিম মাইনশ্ৰীলৈ আকৌ ৰাইজৰ লগত লগ পাম কথা পাতিম। ঠিক আছে, থেংক ইউ।